हेलो फ्रेंड आपलोक सकलोके मोर चेनेलटोলৈ स्वागतम जनाइছো। আজি মই আপোনালোকৰ ওচৰত লৈ আহিছো এটি সিম্পল ৰেচিপি, হেতু হৈছে আলু পিটিকাৰ ৰেচিপি। আলু পিটিকাটো মই অলপ বেলেগ ধৰণে বনাবলৈ চেষ্টা কৰিছো আৰু এই আলু পিটিকাটো মোৰ বাগৰাকীয়ে খুৱাইছিল বনাই। মোৰ বিৰাট ভাল লাগিছিল, ভাবিলো আজি ময়ো ট্ৰাই কৰো আৰু আপোনালোককো দেখাও। খাই বিৰাটে ভাল লাগে। আপোনালোকে যিসকলে এইদৰে আলু পিটিকা খোৱা নাই তেওঁলোকে ট্ৰাই কৰিব পাৰে আৰু মোক জনাব কেনে পালে খাই। আহকচোন ৰেচিপিটোলৈ আগবাঢ়ো। এই পিটিকাটোৰ কাৰণে আলু এটাৰ লগতে মই এটা ফুলো বইল কৰি লৈছোঁ আৰু এডোখৰ কটা পিঁয়াজ লৈছোঁ, অকণমান ধনিয়াও কুটি লৈছোঁ আৰু এটা কেঁচা জলকীয়াও লৈছোঁ। এতিয়া সকলোখিনি অলপমান নিমখ আৰু অকণমান কেঁচা মিঠাতেল দি ভালদৰে পিটিকা কৰি লৈছোঁ। এনেদৰে ফুলৰ লগত আলু পিটিকা খাই বিৰাটেই ভাল লাগে। যিসকলে এইদৰে খোৱা নাই আপোনালোকে ট্ৰাই কৰিব আৰু খাই চাব আৰু মোক ক'ব কেনে লাগিছে। লগতে ফ্ৰেণ্ড ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। থ্যাংক ইউ।